চিৰাং জিলাৰ অন্তৰ্গত আমাৰ সিদ্ধেশ্বর ৰিচাৰ্চ প্ৰজেক্টত আমি আমাৰ অংগনবাদী কৰ্মীসকল আৰু হেল্পাৰসকল যিবিলাকে 60 বছৰ হৈ পেলাই অৱসৰ গ্ৰহণ কৰিলে সেই বাইদেউসকলক আমি আজি জুলাইৰ 8 তাৰিখে সিডলি চিৰাং আইচিএছ প্ৰজেক্ট অন্তৰ্গত আমাৰ সিডলি ভিচিডিচিত আমাৰ এই অংগনবাদী কৰ্মীসকলক আৰু সহায়িকাসকলক লৈ পেলাই সমূহ আমাৰ সুপাৰভাইজাৰসকলক মোৰ অফিচ ষ্টাফসকলক লৈ আমাৰ সেই অৱসৰ গ্ৰহণ কৰা বাইদেউসকলক লৈ পেলাই আমি এটা সৰু এটা সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ আৰু এই অনুষ্ঠানত আমি আমাৰ অংগনবাদী কৰ্মীসকলক আৰু সহায়িকাসকলক আমাৰ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা মানে আমি সেই বাইদেউসকলক মানে এখনকৈ আৰণাই এখন চাৰ্টিফিকেট আৰু এখন অগৰ মানে গছপুলি আমি তেখেতসকলক মানে সম্বৰ্ধনা জনাইছোঁ গছপুলিৰে আৰু ইয়াতে আমাৰ যিবিলাক বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ যাতে ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰি পেলাই তেওঁলোকক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। থেংক ইউ।